আৰু এদিন নজনাকৈয়ে কথা সোণাকুমাৰ পাথৰী আবৃত্তি মঞ্জিল বৰুৱা। আৰু এদিন নজনাকৈয়ে যিবোৰ ভালপোৱাৰ ফুলাল ফুলে ৰুইছিলোঁ, অথচ আজি এনেবোৰ ফুলনিৰ কাঁইটৰ আচুৰণে মোৰ তেজৰ নয়ে নয়ে যন্ত্ৰণাৰ জুই ভগভগনে। ফুলৰ গোন্ধত কি আছে? ভোমোৰা উৰি আহে। তোমাৰ মৰমত এনে কি আছে সদায় মনত পৰি থাকে? নৈৰ পানীও পানী, চকুৰ পানীও পানী। নৈৰ পানী শুকালেও চকুৰ পানী নুশুকায়। চকুৰ পানী নিগৰি নিগৰি দুখত ওলায়। আৰু এদিন নজনাকৈ আমি যিবোৰ কথা পাতিছিলোঁ, অথবা ইজনে সিজনক যিবোৰ কথা দিছিলোঁ, এয়া আজি সকলো স্মৃতি। এই ধোঁৱাময় স্মৃতি সুঁৱৰি কবিতা লিখিব নোৱাৰো এতিয়া, যিহেতু স্মৃতিয়ে থুনুকা হৃদয় ভাঙে, স্মৃতিয়ে হৃদয় নতুনকৈ গঢ়ে। কেতিয়াবা এনেবোৰ কথা ভাবি ভীষণ কান্দিবলৈ মন যায়, কান্দিব নোৱাৰো। সকলো মানুহৰে দুচকুত যন্ত্ৰণাৰ চকুৰৰ দুখনি নৈ থাকে। কেতিয়াবা আঘাতত পাৰ ভাঙি জিৰি জিৰি বৈ আহে। আৰু এদিন নজনাকৈ সকলো নজনাকৈয়ে হৈ যায়। ভবাৰ দৰে একোৱে নহয়। স্মৃতি বুলিবলৈ কি আছে জীৱনত? বিদায়ৰ পাছত গোটেই জীৱনটোৱে স্মৃতিৰ চাহ। সোঁৱৰণে কৰে হৃদয় ৰুগীয়া। মনৰ পৰা সোঁৱৰণিলৈ এখোজেই বাট, যেনেকৈ প্ৰেমৰ পৰা মৃত্যুলৈ। আৰু যে এদিন নজনাকৈ হঠাৎ তুমি মোক বিদায়ো দিছা। ইয়াৰ পাছত এতিয়া মই এটা বৃহৎ ছিন্নমূল শূন্য হৈ পুৰাই আছো চকু পানীৰে সেমেকা উৱলি যোৱা বহীৰ প্ৰতিটো উশা পৃষ্ঠা। হয়তো চকু পানীৰ বাবে আছিল ক্ষণভংগুৰ ভাল পোৱাৰ ইমান আয়োজন, হেৰি অহা দিনৰ অনুশোচনাৰ যিমান কাৰণ। সূত্ৰ নজনাকৈ অংক কৰা, অথবা প্ৰেমৰ নিয়ম নজনাকৈ প্ৰেমত পৰা কিমান কঠিন। আচলতে প্ৰেমত পৰাৰ আগতে কান্দিবলৈ অনুশীলন কৰাটো প্ৰেমৰ প্ৰথম নিয়ম, গতানুগতিক।